নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং হ'ব। গতিকে শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। আৰু আপোনালোকে ট্ৰাই কৰি চাব কেনেকৈ আঁকিছোঁ। আৰু কিবা যদি অসুবিধা হয় কমেণ্ট কৰি জনাব পাৰে, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আউটলাইনটো মই ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া কাম আছে আমাৰ শ্বেডিঙৰ কাম। এতিয়া শ্বেডিং কৰিম কেনেকৈ চাই যাব আপোনালোকে। মই এতিয়া এডাল লৈছোঁ কেমলিনৰ ছফ্ট চাৰ্কোল পেঞ্চিল, আৰু চাই যাওক আঁকিম মই এতিয়া মামা। চাই যাওক। প্ৰথমেই আৰম্ভ কৰিম মই চকু দুটাৰ পৰা। চকু দুটাৰ পৰা আঁকিয়ে মই ভাল পাওঁ, আৰু বহুতে বহুত ধৰণৰ আঁকে, কিন্তু মই জনাত চকুকেইটাৰ পৰা আঁকিলে বেছি ভাল হয়। ফটোত যেনেকৈ আছে তেনেকৈ চাই একদম লাহে লাহে আঁকিব লাগিব। দেখিছে মই কেনেকৈ লাহে লাহে আঁকিছোঁ, তেনেকৈ আপোনালোকেও লাহে লাহে চাই আঁকি যাব। দেখিব অট'মেটিক হৈ যাব। এতিয়া মই মেকআপ ব্ৰাছ দি ব্লেণ্ডিং কৰি দিম। এয়া মই চাৰ্কোল পাউডাৰ লৈছোঁ ব্লেণ্ডিঙৰ কাৰণে। হেয়াৰটো যিটো ষ্টাইলত আছে সেইটো ষ্টাইলতে কৰি যাব, যিটো ডাইৰেকশ্যনত আছে যেনেকৈ আছে তেনেকৈ মাৰি যাব। নিৰ্দিবলৈ ৰেজা বুলি কয়। যেনেকৈ বিচাৰে তেনেকৈ দি ল'ব পাৰে ভাঁজ। দেখিছেগৈ একদম সৰু সৰু লৈছোঁ মই, বহুত সুবিধা হয় আৰ্টিষ্টৰ কাৰণে।
ফায়াৰ ষ্টাম্প ইউজ কৰিছোঁ। সৰু সৰু জেগাত ব্লেণ্ডিং কৰিবলৈ কাৰণে